বহুত দিনৰ মূৰত আহিলোঁ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ কাৰণে এটা স্পেচিয়েল দিন হয়, মানে আজি আমাৰ ধুনুৰ বাৰ্থডে হয়। গতিকে আশীৰ্বাদ কৰিব তাই যাতে আহি থকা দিনবোৰ ধুনীয়াকৈ ভালে কুশলে পাৰ কৰি যায়। আৰু বাৰ্থডে বুলি বেছি ডাঙৰকৈও নহয়, সৰুকৈ ৰাতিলৈ বাৰ্থডে পাৰ্টি এটা আয়োজন কৰিছোঁ। বেছি মানুহো মাতা নাই, একেবাৰে কম মানুহ মাতিছোঁ। গতিকে তাৰ কাৰণে কি কৰোঁ অকণমান মানে ভিডিঅ' কৰি যাম, যদি পাৰোঁ চাই যাবচোন বাৰু ব্লগটো। আৰু অলপ আগত যে দেখিলে দুই তিনিদিনমানৰ আগতেই মৰিগাঁও গৈছিলোঁ টাউনলৈ, তেতিয়াই ভিডিঅ'টো কৰি ৰাখিছিলোঁ অকণমান, চাই যাবচোন বাৰু। আৰু এতিয়া যিহেতু তাই ডাঙৰ হৈছে, মানে পঢ়িবৰ বয়স হৈছে, আৰু সেইকাৰণে অনলাইনৰ পৰা দুখনমান বহি আনিছিলোঁ। এইকেইখন মানে যিসকলৰ নাই তেওঁলোকৰ সুবিধা হ'ব বুলিহে মই দেখাইছোঁ। এইকেইখন এজ ইয়াত উল্টাকৈ দেখিছে, কাৰণ মই ফ্ৰণ্ট কেমেৰা দি কৰিছোঁ। এজ 3 years প্লাছ, 3 yearsৰ ওপৰৰ ল'ৰা ছোৱালীৰ কাৰণে পাৰি। মই ফ্লিপকাৰ্টৰ পৰা আনিলোঁ। এইখন বহি হয়, ইয়াতে মানে এনেকৈ ABCD থাকে আৰু পেন আৰু ৰিফিল আহিছে। মই ৰিফিল এডাল ভৰাই থৈছোঁ। এইটো জেল পেন, জেল ৰিফিল হয়। এইটো মানে যিসকলৰ নাই তেওঁলোকৰ কাৰণেহে কৈছোঁ। এইটো ইয়াত ABCD তাই মানে লিখাৰ পাছত এইটো নিজে নাইকিয়া হৈ যায়। গতিকে এইখন ৰিইউজ কৰিব পাৰে, কোনো মানে লিখিলে আকৌ ৰাবাৰে মচিবলগীয়া নহয়, বা পেনেৰে লিখিলে সেইটো এনেই নাযায়। ইয়াতে এবাৰ লিখাৰ পিছত আকৌ নিজে নাইকিয়া হৈ যায়, মচিবও নালাগে, কৰিব নালাগে। সেইকাৰণে তাই এতিয়া যিহেতু ডাঙৰ হৈছে, গতিকে এতিয়াতো পঢ়িব লাগিবই, সেইকাৰণে এইকেইখন বহি আনি দিছোঁ। 4খন আহিছে। কোৱালিটিটো বহুত ভাল হয়, পূৰা ডাঠ এখন, সিহঁতে মানে ফালিবও নোৱাৰে। বাৰ্থডে বুলি কিতাপেৰে বহিৰে মানে কিতাপ আগতে অনলাইনত আনি দিছিলোঁ, তেতিয়া সৰুৱে আছিলে তাই। তেতিয়াৰ কিতাপবোৰ গোটেইবোৰ ফালি চিলি পেলালে। গতিকে আকৌ অনলাইনত কিতাপ আনি দিব লাগিব। এইখন বহি আনিলোঁ, আৰু দুখনমান মই দুদিনমানৰ আগতে ইয়াৰ পৰা দোকানৰ পৰাই কিনি আনিছিলোঁ, কিন্তু ফালি চিলি শেষ। আজিলৈ মানে কিতাপ নাই। বহীখন আনিছোঁ, আকৌ কিতাপ দুখনমানো আনিব লাগিব। পঢ়াৰ আৰম্ভণি কৰাম আৰু আগৰ পৰাই মানে কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তাই বুজি নাপায়, নপঢ়ে। অকণমান সময় এনেই বহিব আৰু উঠি গুচি যায়। গতিকে ইমান প্ৰেছাৰো দিব নোৱাৰি, সৰু যিহেতু, 3 বছৰ সম্পূৰ্ণ হৈছেহে, অহা বছৰলৈ স্কুলত দিম। সেইকাৰণে অকণমান কিবা এটা সুবিধা হ'ব বুলি দেখাই দিলোঁ। ঠিক আছে, বাকীখিনি কণ্টিনিউ কৰোঁ। এয়া কেক কটা জেগাখিনি অকণমান সজাবৰ কাৰণে দুজনক মাতিছিলোঁ, তেওঁলোকে এতিয়া কামত লাগি আছে। ইফালে আমাৰ ধুনে একদম পূৰা বেলুনবিলাক লৈ খেলাত ব্যস্ত। ধুন বুলি যাতালৈকে নাথাকিব, ফুটি থাকিব। সজাই হৈ গ'ল, কিন্তু একেবাৰে চিম্পুল কৰিলে সজোৱাটো। এইফালে মাহঁত পাইছেহি, আৰু মাৰ খোজটো দেখিলে বৰ দুখ লাগে। আচলতে বিষৰ কাৰণে মায়ে খোজটো তেনেকৈ কাঢ়িব লগা হয়। আমাৰ কেক কটাৰ সময় হৈছে আৰু। আৰু আমাৰ বাৰ্থডে গাৰ্ল ৰেডি কেক কাটিবৰ কাৰণে। এতিয়া বাহিৰলৈ যাওঁ। হেপী বাৰ্থডে।
আৰু এইফালে আমাৰ বাৰ্থডে গাৰ্লৰ ফটোশ্বুট চলি আছে। আমি লিয়া বাৰ্থডে আহিছো সবে আমি লিয়া বাৰ্থডে ফুটি কৰিছো বুঝানে এটো ভাল লাগিছে এই কিবা বুঝানে এয়া বা আৰু ভিন্দু আৰু এইফালে দুয়ো বিয়ৈ মিলি পুৰা কথা পাতা। এইখিনিতে এটা মই ভুল কৰিলোঁ, মানে বস্তুখিনি বনোৱাৰ পিছতে এটা ভিডিঅ' কৰিবলৈ একেবাৰে পাহৰি গ'লোঁ। কামত লাগি থাকোঁতে ৰৈ গ'ল আৰু এয়া অন্তিম পৰ্যায়তহে আহি ভিডিঅ'টো কৰিলোঁহি। এইফালে এয়া ভাত, হাঁহৰ মাংস, ব্ৰইলাৰ গ্ৰেভি, এইফালে মাছ আৰু এয়া চব্জি আৰু লোকেল অলপো আছিলে, সেইখিনি দেখুৱাই নহ'ল। একেবাৰে লাষ্টত আমাৰ ল'ৰা ছোৱালীকেইটাক অকণমান দেখাই দিলোঁ।